হেল্ল' গাইছ, মই এটা অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই আহিছোঁ মামাহঁতৰ হ'লে, কাৰণ মানে ইয়াত শিৱৰাত্ৰি পাতিছে আৰু সেইটো কাৰণে শিৱৰাত্ৰি খাবলৈ মাতিছে। তো এয়া চাওক, গোটেই আমাৰ সেইখিনি ৰুটি বেলি আছে আৰু মই এতিয়া এইপিনে আহিছোঁ। আৰু এইপিনে চাওক, এয়া আমাৰ মোবাইল টিপি আছে আৰু এইপিনে আকৌ আহি পেলাই এইপিনে চাইছোঁহি, এইপিনেও মোবাইল টিপি আছে, দুইপিনে মোবাইল টিপি আছে। আৰু এতিয়া আমাৰো থাকি অকণমান দেৰি হোৱাৰ পিছত আমনি লাগিছে আৰু সেইটো কাৰণে কিনো কয়, সেইটো কাৰণে চববিলাকে চাই আছোঁ কোনেনো কি কৰি আছে। আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো বলক। হেল্ল' গাইছ, এয়া চাওক, এতিয়া ৰুটি আৰু এইপিনে ভাজি বনাই আছোঁ। আৰু আপোনালোকে ভাবে চাগে এই ডেইলি ভিডিঅ' নিদিয়ে, কাৰণ মানে এই পৰীক্ষা হৈ আছে, সেইটো কাৰণে ডেইলি ভিডিঅ' দিব পৰা নাই। আৰু এতিয়াও আহি পেলাই এতিয়া আমি এইখিনিতে বহি ল'লোহি। সেনেকৈ এতিয়া চাওক, আমাৰ ৰুটি ভাজি খাব হৈ গ'ল বোলে, সেইটো কাৰণে খাবলৈ মাতিছে। তো বলক এতিয়া আমি ৰুটি ভাজিটো খাই লওঁগৈ। আৰু এয়া চাওক, ৰুটি ভাজি আৰু ভাজি। তো বলক এতিয়া আমি ফটাফট খাই লওঁ। এয়া এতিয়া গোটেই এইখিনি দি আছে আৰু এইটো আমাৰ গুডুৰ ওচৰতে মোৰ বহি আছে। তো বলক এতিয়া আমাৰ ৰুটি ভাজি খাই অকণমান ৰখি পেলাই এতিয়া আহি গ'লোঁ ঘৰলৈ বুলি। তো বলক। এয়া চাওক, আমি এতিয়া ঘৰ পাই গ'লি আৰু মামাই মোক এতিয়া ঘৰত থৈ গ'লহি। আৰু এতিয়া ভিডিঅ'টো শেষ কৰিব খুজিছোঁ। যদি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি